তো হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি মানে এইফালে দাদাই মই আহি আছিলোঁ এইফালে অলপ ফুৰিব যাম বুলি, মানে ৰাস্তাতে ঘপককৈ দেখিলোঁ বৰ ধুনীয়া ছোৱালী এজনী বহি আছে সেই স্কুটিখনতে। তাৰপৰা ভাবিছোঁ মনতে তাইৰ লগতে আজি এনেই প্ৰেংক এটা প্ৰথম মানে ফাৰ্ষ্ট প্ৰেংক এটা বনাই চাওঁগৈ বুলি। তাৰপৰা কেনেকুৱা হয় ভিডিঅ'টো চাওঁ বোলো। সেইজনী ছোৱালীজনী সেইফালে দেখুৱাই দিয়ক। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব কেনেকুৱা লাগে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কেমেৰাটো লুকুৱাই থোৱা। মানে কলৈ আহিছিলা? দাদা নে বেলেগ কোনোবা? अरे कहना क्या चाहते हो? মই এনেই এইফালে দাদাৰ লগত অকণমান ফুৰিবলৈ আহিছিলোঁ। তাৰপৰা এইফালে তোমাক দেখিলোঁ। আজি বুলিয়ে নহয়, 3 দিনমানৰ পৰা দেখিয়ে আছোঁ মানে তোমাক। আজি বোলো দাদাক সেইকণতে থৈ আহিলোঁ। বোলো ছোৱালী এজনী দেখিছোঁ, পচন্দো লাগিছে, অকণমান কথা পাতি আহোঁগৈ। ঘৰ মোৰ নামটো বকুল দাস। তোমাৰ? অ' মাই গড, ইমান ধুনীয়া নাম। ঘৰত কোন কোন আছে? আমাৰ মা পাপা ভাইটি দুটা মই। এতিয়া অকল বোৱাৰী এজনীহে লাগে আৰু ছোৱালী তোৱালী নাই। মায়ে কৈছে ডাইৰেক্ট বোৱাৰী পালে উঠাবি আৰু। रहा नहीं जाता, तड़प ही ऐसी है ना। नहीं सोके বিচাৰি ফুৰিছোঁ নহয়, তোমাকে দেখি আছোঁ, তোমাকে নিম আৰু যদি হয় ডাইৰেক্ট উঠামেই আৰু। ভাবিব লাগিব নহয়, ভাবিবলৈ বাধ্য কৰাই দিবলৈ আছোঁ নহয় মই। দাদা ক'ত আছে? ফোন কৰিছিলা? মাতা, দাদাৰ লগতে চিনাকি হ'লোঁ। ঘৰত চবৰে ভাল? ভালেই। কিবা খাই আহিছানে? ব'লা নহ'লে খাওঁগৈ কিবা এটা। মোৰ ভোক লগা নাই, তুমি যোৱা হ'লে ভোক লাগিলে। ভাত কিহে খালা? কোন ক্লাছত পঢ়ি আছা? ছেকেণ্ড ইয়েৰ? একদম জোখতে আৰু। নাম্বাৰটো দিয়া। পতিলে বুলি ধৰি ল'লোঁ আৰু। পাই গ'লোঁ বোৱাৰী এজনী। মাক ফোন এটা কৰি দিওঁ ন, বোৱাৰী এজনী পালোঁ বুলি। হা, ফোন এটা কৈ দিওঁ ফোন এটা কৰি দিওঁ। মাক খবৰটো দি দিওঁ আৰু বোৱাৰী এজনী পালোঁ বুলি। ধুনীয়া বোৱাৰী এজনী পাই গ'লোঁ বুলি। ভাবিবা আকৌ, ভাবিব পাৰি। পাৰি লৈ যামগৈ আৰু একেবাৰে। ঘৰত ফোন এটা কৰি দিওঁ ক'লৈ যাওঁ। বোৱাৰী এজনী পালোঁ, আজিয়ে লৈ যাওঁগৈ বুলি। সঁচাকৈ 3 দিনমান অকল তোমাক চাবলৈ আহিছোঁ। ৰেগুলাৰ ইয়াত দেখোঁ যে সেইকাৰণে তোমাক চাবলৈ বুলিয়ে আহিছোঁ আৰু। ফুৰিবলৈ অহা নাই, দেখি থাকোঁ যে অকল ৰেগুলাৰ, সেইকাৰণে মানে গৈছে। সঁচাকৈ দাদাক লগ কৰিবলৈ আহিছেনে বেলেগ? তেতিয়াহ'লে লাইফ ক্লিয়াৰ ন? মোক দেখিবলৈ বেয়া লাগে নেকি? তেতিয়াহ'লে চিনাকি হ'লোৱে দেখোন, কি চিনি পাব লাগে? নাম্বাৰটো লোৱা, আজি যোৱা নে কাইলৈ যোৱা কৈ দিবা, মই গুচি আহিম লৈ। সঁচাকৈ ছোৱালীজনী ইমান মৰম লগাই দেখি। তেতিয়াহ'লে নাম্বাৰটো দিয়া, নহ'লে মোৰটোকে লোৱা।
600 2680 মেছেজটা কৰি কালি আজি মেছেজটা কৰিবা কাইলৈ লৈ যাম একো নহয় ঘৰত কিবা হ'ব নেকি আমাৰ আকৌ বোৱাৰী এজনী বিচাৰি আছে বোৱাৰী এজনী লাগেই মানে দাদা ক'ত ইমান টাইম লগা আহে বাইক লৈ আহিছে নেকি চিনাকিটো হ'লো এতিয়া চাগে লৈ যাওঁ লাগিছে ইমান মৰম লগা ছোৱালীজনী কেলে বেয়া লাগিছে নেকি মোক দেখি বেয়া লাগিছে হয় নাই সেইকাৰণে নহ'লে বেয়া লাগিছে কাৰণে কৈছে ন নাযাওঁ বুলি এনেই দেখি ভাল লাগিছে নাই নাম্বাৰটো ল'লাম দাদা মাতি দিয়া লগত কথা পাতিম আকৌ দাদাৰ লগত দাদা নিজৰ দাদা নিজৰ দাদা ঘৰ পৰা ইয়াত লগ কৰিব আহিছা নিজৰ আচ্ছা ভাবি পাব নাই আকৌ পচন্দ হ'ল ন গাৰ্লফ্ৰেণ্ড এজনী পালোঁ বুলি ধৰিব পাৰি আৰু ন কেলে আকৌ বোলে ভাল লাগিছে আকৌ বোলে নালাগে অঁ ভাল লাগিলে ভাল পোৱা হয় সেইটোৱে হয় কি ভাল পাব নোৱাৰি তোমাৰ BF আছে মানে সেইটোৱে জানো তেতিয়াহ'লে কেলে ভাল পাব নোৱাৰি সঁচাকৈ চাই থাকিব মন গৈছে ছোৱালীজনী ইমান ব'লা যাওঁগৈ ব'লা কেলে সঁচাকৈ বোৱাৰী এজনী লাগে কৰি আছিলে আৰু দেখাত মানুহটো দেখাত সৰু লাগে কিন্তু ইমান সৰু নহয় বয়স হ'ল আৰু আজিকালিতো এইটো ফেশ্বনে চলি আছে ইমান টাইমত বিয়া কৰা লৈ যাওঁগৈ কথা এটা কওঁ ক'বলৈ মন নাই চাগে তোমাৰ লগত একচুৱেলি পেংগিনা শ্বুট কৰি আছিলোঁ এইটো কেমেৰা হাই এটা দি দিয়া বেয়া নোপোৱা যদি হাই এটা দি দিয়া সেইটো কেমেৰা দেখিছা নাই সেইটো কিবা এটা কৈ দিয়া ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৈ দিয়া উধাৰ দিলোঁ দেই পাই গ'লোঁ আজি নাম্বাৰ লৈ ল'লোঁ তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যাওঁগৈ দেই